তো এতিয়া আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে মহাকালী পৰা যিখিনি ফৰেষ্ট এৰিয়া আছে যিখিনি চাৰ্ভে কৰিছে আগত এফআৰচি বনাই পেলাই দিছোতো আমি দিলে সেইটো সোনকালে দিয়াৰ ব্যৱস্থা কৰক। বাকীটো যাওঁ কেমেৰা লগাওঁ drone kamu lebih mereka agak kamu malam tempel aja mungkin aku baik drone aku makinlah drone malu polres kita itu jelas tapi saya ekor kulit dua orang masih ekor kulit marah baik karena mau tadi dua orang masih kota kulit এই আমার দুটা জনগোষ্ঠী ঠিক থাকলে হইবে জঙ্গল সব আছে 5,000 মানে এবার খাটা নহব নতুনকে খাটা নহব তে না থাকিবি নালাগে এইটোতো কৃষ্ণৰ কথা দুচৰ পৰা আদি কি কৰে পিছত কিবা হলে আমাক আৰু চব দি দিব দিব নালাগে একদম যি হৈছে আগৰ যিখিনি আছে নতুন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা যিখিনি চাৰ্ভে কৰা হৈছে বহুত কিছু বাকি থাকিব সেইটো আমি কমপ্লিট কৰিব লাগে সোনকালে একদম এই মাটিৰ পাত্ৰা দিয়া আমি গাছ বা জংঘল প্ৰিজাৰ্ভ কৰা বা ৰক্ষা কৰাটো আমাৰ দায়িত্ব এইটো আমি কৰিব লাগে জংঘল ধ্বংস কৰিব নালাগে আগত যি হ'ল এইটো আমি আকৌ ৰিপিট কৰিব বিচৰা নাই কিবা হৈছে কিবা পৰিৱেশত আগত কিবা এটা হৈছে যাওক এতিয়া নতুনকৈ আমি কৰিব নালাগে যিখিনি খালী মাটি আছে ইয়াতে গাছ হৈ পেলাই আজি নিচিনা গাছ ৰৈ পেলাই আমি জংঘলটো প্ৰিজাৰ্ভ কৰিব লাগিব ৰাখিব লাগিব আমাক দিছপুৰে কৈছে যে আগত যি হ'ল এই হিচাপত ফৰেষ্ট ডুৱেলাৰ্ছ এক্টৰ আণ্ডাৰত বড়ো হওক আদিবাসী হওক বৰ্ষা হওক ৰাজবংশী হওক বা চত্ৰধৰ হওক বা যিখিনি জাতি জনগোষ্ঠী আছে ইহঁতে ফৰেষ্ট 2006 চনৰ ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট মতে যি ছিষ্টেমত ফৰেষ্টৰ মাটিটো চাৰ্ভে কৰি পেলাই ফৰেষ্টৰ ভাত্তা দিয়াৰ যিটো ব্যৱস্থা এইটোতো নিয়ম মতে পাব লাগে এই হিচাপত আগত যিখিনি হৈছে এতিয়া আৰু দিছপুৰে আমাক জনাইছে যে আগত যি হৈছে যিটো চাৰ্ভে কৰাটো আগৰ দিনত আমি 2005 পৰা 2020লৈকে চৰকাৰ চলাইছিল 15 বছৰ এই সময়ত যিমান ফৰেষ্ট বা এফআৰচি বনাই পেলাই যিখিনি চাৰ্ভে কৰি পেলাই আদৰোৱা ফৰেষ্টৰ পৰা যিটো মাটিৰ পাত্তা দিয়া ব্যৱস্থা সেইটো চেক কৰক নতুনকৈ আৰু জংঘল কাটি পেলাই চাৰ্ভে কৰি পেলাই যদি মাটিৰ পাত্তা দিব বিচাৰে যিটো কিন্তু দিছপুৰে আমাক এলাও নকৰিব বুলি আমাক জনাই দিছে সেইকাৰণে মই আপোনালোকক আজি কৈছোঁ যে নতুন আৰু কিবা কৰিব নালাগে একদম প্ৰয়োজন নাই নতুন জংঘল কাটা নতুন এৰিয়া সোমোৱা এইটো বন্ধ কৰক আগত যি হৈছে সেইখিনি অঞ্চলত ৰাজবংশী হওক বড়ো হওক আদিবাসী হওক এইসকলক এফআৰচি বনাই পেলাই যিখিনি চাৰ্ভে আগত কৰা আছে সেইটো কমপ্লিট কৰক নতুনকৈ কিন্তু এতিয়া আৰু দিব নোৱাৰিব জংঘল কাটি পেলাই এইটো ভাল না বেয়া আপোনালোকৰ কাৰণে আদিবাসী কি চুপচাপ ভাল মাৰো এরকম আরো
না নতুন জঙ্গল থাকিব লাগে এই দিছপুৰে বন্ধ কৰিছে আমাৰ আনটো কি দিছপুৰে কোৱাৰ পিছত মই দিছপুৰৰ কথাটো আপোনালোকক জনাইছো আগত যি হৈছে এতিয়া নতুনকৈ সাৰ্ভে কৰাটো বন্ধ কৰিছে আমাক কৰিব নোৱাৰিব বুলি কৈছে বা বৰষুণ মাহলে गोदान गोदान दाननांगौ ना मानांगौ दे बर'फ्रा आखाइ खबनाय नंगौना नङा हाबजाला नङा होमबा ना गोदान दानबावनायनि आखाइ खबदों ना बन्द'नि जा जाबाय जाबाय जा जाबाय जाबाय गोदानै नङा थिगै दङ ना हाग्राखौ एवबावनांगौ आगोलाव जा जाबाय जाबाय होनना बुंदों मिथिबाय आगत जि হয়েছে হয়েছে বা আগত যি হয়েছে হয়েছে ফৰেষ্ট ডিপাৰ্টমেণ্ট বা লোকেল ৰাইজক লৈ পেলাই যিখিনি সাৰ্ভে কৰি পেলাই বহুতক দিছে আৰু দিব লগা হয়তো কিছু বাকী আছে ইহঁতক দিয়ক কিন্তু নতুনকৈ দিব নোৱাৰিব আমাক জনাই দিছে হ'ব না নতুন থাকিব गोदानै दानगोन नामा दे ৰাজবংশীটো দংলে ৰাজবংশী সকলেও আছে আপোনালোকে কওকচোন নতুন কাটিব লাগে না বন্ধ কৰিব লাগে ক'ত ৰাজবংশী আৰু ক'ত নাইয়ে ইয়াত দিছে সূত্ৰধৰ আছে না বন্ধ কৰিব লাগে না নতুন কাটিব লাগে বন্ধ কৰিব লাগেতো সবে আছে আদিবাসী হওক বড়ো হওক গোর্খা হোক আমি একমত আর একবার থাকি যাও কয়টা নহয় হব না তো এতিয়া আমার ফরেস্ট ডিপার্টমেন্টে অহাকালিৰ পৰা যিখিনি ফৰেষ্ট এৰিয়া আছে যিখিনি সাৰ্ভে কৰিছে আগত এফআরসি বনাই পেলাই সেইটোতো আমি দিমে সেইটো সোনকালে দিয়াৰ ব্যৱস্থা কৰক বাকীটো যাও কেমেৰা লাগাও drone kamu lebih mereka hargai kamu malam kepala aja bersinabu baik drone apa makina drone maru forest department itu jelas CC camera forest department আমার কি সরকার আছে পয়সার কি অভাব পুরা forest department কমজোর হয়েছে যে ওরা কাম করো কালকে জোর সে কাম করো তো ঠিক আছে জঙ্গলটো লাগে মাছ কয়লা লাগায় বরফা দিয়ে ঢুকানো যায় बे जंगला थाबा माजों बेदर मोनजानो नोंलाय दाउ अमा गासिबो जायगा गैला थानो दे आदिबासीफोरा কি কয় নিরামিষ না মাছ মাংস খায় না না আদিবাসীগুলো খায় না প্রকৃতা বিশেষ করে বড় আর আদিবাসী এই জঙ্গল মারাত্মক এই কারণে মই খালি বড় আর আদিবাসীর কথা কৈ আছি এই আমার দুটা জনগোষ্ঠীয়ে ঠিক থাকলে হয়ে যায় জঙ্গল সব আছে 5,000 মানে এবার কাটা নহব নতুনকে কাটা নহব না কাটিব নালাগে এইটোতো দিছপুৰৰ পৰা আহি কি কৰে পিছত কিবা হলে আমাক আৰু দম দি দিব দিব নালাগে একদম যি হৈছে আগত যিখিনি আছে ইহঁতক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা যিখিনি সাৰ্ভে কৰা হৈছে বহুতক দিছে হয়তো কিছু বাকী থাকিব সেইটো আমি কমপ্লিট কৰিব লাগে সোনকালে একদম এই মাটিৰ পাট্টা দিয়াটো
তো হ'ব না দাম না যায় আরে আর দাম দৌমার তিনমা তাহলে বন্ধ করলাম যে খাতাটো বন্ধ করলাম এফালে বড়কো খবর লাগে একটা এবারে আদিবাসীও একটা হাসা দি খবর কি হবো ওইভাবে বড়কো নামুন খেপছে যে আদিবাসীও খেলে জিরাইলেন আলাদা আলাদা এফালে আদিবাসী নাই বলি না এফালে সব আদিবাসী এফালে আদিবাসী মানুষ আছে না নাই আছে এইফালে বড় মানুষ আছে না নাই ভাত বনাইছে বলে খাব না নাই তুই ক আগত বেশি মিনিট কোৱাৰ পিছত খাব না নাই তুই ক যাওঁ না যায় যাওঁ মানে বুজি খাবা যে গৈ ৰাতান থাকাই बेवहाय गैला आरो आं मा बुंदों बेवहाय गैया दे आदिबासीफोर आबाद मिटिं शेषहोৱাৰ পিছত ভাত খোৱা ব্যৱস্থা কৰিছে খাব না নাই ক নাখাব না নাখাই পেলাই যোৱা মানে মই বুজি পাইছো এইটো আমাৰ লগত নাই এইটো জংঘল কাটিবই আৰু খাই পেলাই যোৱা মানে এইটো মানি লৈছে ঠান্ডা এই খাওয়াতে মই গম পাব আখার মাসে মাসে না এগুলি থাকা খাইতা 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 থাকাবে বুঝতে পারি আমার কথাটো নলব সেই চাইতে চাইতে এনেকুৱা যাবই নাখাব মই যাম যোনে ভাল পাইছে সি আৰাম বহি পেলাই খাই পেলাই যাম তাতে চিনি পাই আমি কিমান ইমানখিনি মানুহ আহিছে এইখিনি মানুহ কিমানজন খাই নাখায় আমি হিচাপ কৰো তেতিয়া আমি গম পাইছো যে কৈছে এতিয়া খেলাটো না তাৰ খাবে কিবা কিবা খাব খাবই হ'ব ইয়াতে হিচাপ হ'ব তো আজি কাজ হোৱাকে চবে একেলগে আমি সেই এনভাইৰনমেণ্ট ডেটো পালন কৰিব আহিছে অকল পালন নহয় এক্সিকিউট কৰিব লাগিব দেই সফল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আমি আজি নেৰেবটো 202 একর মানে 200 বিঘাছে हा गायगोन माने बिफां गायगोन आरोखि आरो फांसेबो थैनो मोना बेखौ नोजोर लाखिनांगोन একটু নজর রাখিব লাগিব ডিপার্টমেন্টেল আৰু আমাৰ বহুত এনজিও আছে এই অঞ্চলত এনজিও সকলৰ দায়িত্ব থাকিব আমি কাৰণ আজিতো আমি সকলোৱে একেলগে গাছ ৰোৱা হৈছে গাছ ৰুই সেইটো যত্ন কৰা সেইটো জীয়াই ৰখাটো আমাৰ এই অঞ্চলত যিমান যিখিনি এনজিও আছে ইহঁতে অলপ নজৰ ৰাখক আমি কৈছোঁ আপোনালোকে যত্ন কৰক গাছ ৰুই দিয়াৰ পিছত ইয়াৰ আৰু একো যত্ন নাথাকে কেনেকৈ হ'ব তো আমি আছোঁ একেলগে সকলো ৰাইজে আপোনালোকক সহায় কৰিব ডিপাৰ্টমেণ্টক আপোনালোকে নিয়মমতে যিখিনি কাম কৰিব লাগে সেইটো কৰি যাওক আমি আছোঁ আমি যোৱাকালিও মই দেশৰ লগত সেই বিষয়লৈ মই অলপ টেলিফোনত কথা পাতিছিল যে সেইখিনি কৈছে যে যিমান পাৰে জংঘলটো ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰক আৰু বিশ্বৰ পৰা যি সহায় কৰিব লাগে আমি কৰি বুলি ঈশ্বৰে আমাক জনাই দিছে সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে ফৰেষ্টটো যিখিনি আছে সেইটো প্ৰিজাৰ্ভ কৰিব লাগিব ৰক্ষা কৰিব লাগিব সকলোৱে গোৰ্খা বড়ো আদিবাসী ৰাজবংশী সূত্ৰত চবৰে দায়িত্ব সেইখিনি কৰিছিল তো ঠিক আছে অলপ পিছতে আৰু গাছ ৰুব আপোনালোকে গাছ ৰুব না নাই আজি এই বস্তুটো গাইলে না গাছ আপোনালোকোতো যাব गाया बा फांसे गायना थांनाय नायथारना गायखांनायनि उनावसो जानाय खालामसै नङा हा दे হ'ব ব্ৰিটিছে কথা আমি আৰু বহুত ক'ব লগা আছে বহুত কাম কৰি যাম আমি কথা দিছোঁ এই হিচাপত কাম কৰি যাম
আৰু ফৰেষ্টৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব সেইটো প্ৰিজাৰ্ভ কৰিব লাগিব, সেইটো ৰক্ষা কৰিব লাগিব। আগত যি হৈছে সেইটো সকলোকে ফৰেষ্ট ডিলাৰ্ছ এক্টৰ আণ্ডাৰত যিটো আইন আছে এই আইনৰ আণ্ডাৰত মাটিৰ পাট্টাটো দিয়া হ'ব ফৰেষ্টৰ থ্ৰুদি। আৰু যিখিনি বাচি কিনা আছে সেইটো আমি চবে একেলগে এইটো ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব। বাছ তো সেইখিনিকে অনুৰোধ কৰি আজি যিটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে যিটো গাছ ৰোৱাৰ যিটো প্ৰগ্ৰাম, ইয়াৰ যিটো মোৰ বক্তব্য সেইটোকে কৈ পেলাই মই সামৰিছোঁ। থেংক ইউ ভেৰি মাছ।